হেল্ল' গাইছ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। তো আজি অলপ ফুৰিবলৈ যাম, বলকচোন একেলগে অলপ ফুৰি আহোঁ। ফাইনেলি 3 বছৰ পিছত দুৰ্গা পূজা, এইবাৰ আমাৰ কিমান ভাল লগা আছিলে। সৰুতে কিমান চাইছিলোঁ, এইটো অসীম হয়। তামাম ঘূৰিম ৰাতি ৰাতি ঘূৰিম, মানে পূজা চাম, ভাল লাগিব, বহুত ভাল লাগিছে এইবাৰ। ধুনীয়া বনাইছে আগৰ নিচিনাকৈ। চাই থাককচোন ভিডিঅ'টো। এইখন মঞ্চ হয়, ইয়াতে গায়ক আহে লাষ্টৰ দিনা, ইয়াতে ফাংচন হয় লাষ্টৰ দিনা। ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ, স্কিপ নকৰাকৈ চাই থাকিব। গোটেইখন দেখাই আছোঁ, গোটেইখন দেখা নহ'ব আজি, নেক্সট ভিডিঅ'ত দেখাম। চাই থাককচোন ভিডিঅ'টো। চিৰিয়াখানা বনাইছে ইয়াতে, আগতে বনাইছিলে, এইটো সিংহ হয়। ইয়াতে গড় এটা আছে, গোটেইখিনি আছে আৰু জংঘলৰ মাজত বহুত কিবা কিবি বস্তু আছে। এইটো জিৰা হয়। মোৰ মাজে মাজে ভিডিঅ'টো ফাঁচি যায়, মানে কিয় মোৰ কেমেৰাটো ইমান ভাল নহয়, মোবাইলটো ইমান ভাল নহয় যে, সেইকাৰণে। বলক গাইছ, এতিয়া এইফালেৰে ঘৰলৈ যাওঁ ওলাই। আজি সম্পূৰ্ণকৈ দেখুওৱা নহ'ল পূজাখন, নেক্সট কেতিয়াবা দেখাম যদি আপোনালোকে চাব বিচাৰে কমেণ্ট কৰি জনাব। বলক এতিয়া ঘৰত যাওঁ আৰু।
গাইছ আমিও ঘৰ পাম আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ বাই বাই